हेलो दोस्तों আপোনালোকক গেজেটছমেন টেক চেনেলৰ পুনৰ এক ভিডিঅ'লৈ স্বাগতম জনাইছো। दोस्तों টেকনলজিৰে ভৰা এই ভিডিঅ'টোত আপোনালোকে কিছুমান এনেকুৱা নতুন আৱিষ্কাৰ চাবলৈ পাব যিবোৰ বাস্তৱ জীৱনত অতি কম খৰচত আপুনি আপোনাৰ ঘৰলৈ লৈ যাব পাৰিব। যদি কৰা নাই চেনেলটো এতিয়াও সাবস্ক্ৰাইব দেন কৰক এতিয়াই আৰু কুল হৈ বহি যাওক এক্সপেৰিয়েন্স কৰক নতুন কিছুমান গেজেটৰ। এয়াৰবাছ दोस्तों আৰচি কাৰ আৰচি ড্ৰোন সাইফাই মুভিবোৰত দেখুৱা আকাশী বাহনটো আমি বহুত দেখিলোঁ নহয়নে, কিন্তু এতিয়া টেকনলজি ইমানে এডভান্স হৈছে যে কিছুমান মুভি আৰু সপোনত দেখা বিভিন্ন বাহনবোৰ ৰিয়েল লাইফতো পোৱা যায়। হয়, এইটো প্ৰাইভেট ট্ৰান্সপৰ্টৰ কাৰণে ডিজাইন কৰা এটা ধুনীয়া ড্ৰোন। এইটো কেতিয়াবা ৰোডত বা কেতিয়াবা আকাশত উৰি ফুৰে। অন ৰোডত ই চাৰিচকীয়া বাহন আৰু আকাশত এজ এ ট্ৰান্সপৰ্টিং ড্ৰোন হিচাপে চলে। নহয়নে ধুনীয়া গেজেট? दोस्तों এইটো ডেভেলপমেণ্ট চলি আছে আৰু অতি কম সময়ৰ ভিতৰত বজাৰতো এভেইলেবল হ'ব। এতিয়া আপুনিও চলাব পাৰিব মাটিয়ে আৰু আকাশে একেলগে এটা ধুনীয়া ড্ৰোন। ব্ৰেক ফ্ৰী दोस्तों বাইচাইকেল মটৰ বাইকটো আমি সকলোৱে ড্ৰাইভ কৰোঁ নহয়নে বাৰু? বাইক নাইবা চাইকেল যিমানে চলাওঁ বাট সেফটি ইজ ইম্পৰ্টেণ্ট ফৰ আছ, কাৰণ আমাৰ জীৱনটো বহুত মূল্যৱান। আপুনি আপোনাৰ লাইফটোক সিকিউৰ এণ্ড কমফৰ্টেবল বনাবলৈ ব্যৱহাৰ কৰিব পাৰে এইটো কুল এণ্ড স্মাৰ্ট ডিভাইচ। হয়, এইটো এটা পৰ্টেবল হেলমেট টেইল লাইট। গেজেটটো সম্পূৰ্ণ অট'মেটিক। ইয়াৰ লগত লগোৱা আছে সকলো ধৰণৰ সেন্সাৰ। আপুনি এইটো গেজেট ব্যৱহাৰ কৰি আপোনাৰ ড্ৰাইভিংটো সিকিউৰ এণ্ড কমফৰ্টেবল কৰি তোলক। যদি আপুনি এনে এটা গেজেট কিনিব বুলি ভাবিছে দেন ডেছক্ৰিপশ্যনত লিংক চেক কৰক। দা ওৱান दोस्तों আজিকালি মানুহে ব্যৱহাৰ কৰা টুথব্ৰাছৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুৱেই ইলেক্ট্ৰিক হৈ আছে। আজিৰ মানুহে বিচাৰে যিকোনো বস্তুতে এডভান্টেজ, জাষ্ট এডভান্টেজ। এনেতে মই ইন্ট্ৰডিউচ কৰাইছোঁ এটা ফল্ডিং বাইচাইকেলৰ, যিটো ইমানেই সৰু আপুনি এটা হাতেৰে কেৰি কৰিব পাৰে। বাইচাইকেলটো বহুতে কম্পেক্ট এণ্ড ইজি টু ড্ৰাইভ। মাত্ৰ $200 আপুনি এইটো এমাজনৰ পৰা ক্ৰয় কৰিব পাৰে। এতিয়া আপুনিও বেলেগতকৈ অলপ বেলেগ হওক ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এইটো নিশ্চয় ক্ৰয় কৰক। আলফ্ৰেড ভাৰ্চন 2 दोस्तों আপুনি এজন গল্ফ প্লেয়াৰ নেকি? যদি গল্ফ প্লেয়াৰ দেন এইটো গেজেট আপোনাৰে বাবে। লগতে যদি আপুনি বিচাৰে যে আপোনাৰ ভ্ৰমণ কৰা বেগবোৰকো কেৰি কৰিব লাগে দেন এইটোৱে ধুনীয়াকৈ কৰিব পাৰে। दोस्तों এইটো গল্ফ প্লেয়াৰ আৰু ভ্ৰমণ কৰা ব্যক্তিসকলৰ বাবে ধুনীয়া গেজেট। আপুনি এইটো ৰিমোটৰ দ্বাৰা কণ্ট্ৰল কৰিব পাৰে। গেজেটটো যাতে আপোনাৰ পৰা বেলেগ ফালে গুচি নাযায় তাৰ বাবে এটা ৰছী আপোনাৰ বেল্টৰ লগতে বান্ধিব লাগে। গেজেটটো এবাৰ চাৰ্জ কৰিলে 27 আৱাৰ্ছলৈকে ধুনীয়াকৈ চলি থাকে। দেন নহয়নে ধুনীয়া গেজেট? যদি ভাবিছে আপুনিও এটা এনেকুৱা ধুনীয়া গেজেট কিনিব বুলি ডেছক্ৰিপশ্যনত নিশ্চয় লিংক চেক কৰক। दोस्तों আপোনাৰ কোনটো গেজেট বেছি পচন্দ হ'ল কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু মই আহিছোঁ এটা নতুন ভিডিঅ' লৈ, তেতিয়ালৈকে ঘৰত থাকক, সুস্থ থাকক।